গুড মৰ্নিং ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আৰু আজি আমি বনাম জলফাই আচাৰ। তো সকলোৱে সেইফালেকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনি লৈ লৈছোঁ জলফাই, আৰু জলফাইখিনি বইল কৰিবৰ বাবে কেৰাহীতে 2 গিলাচমান পানী লৈ লৈছোঁ। আৰু জলফাইখিনি দি দিছোঁ সিজিবৰ বাবে। আৰু এই জলফাইখিনি প্ৰায় 4-5 মিনিটমান সিজাই ল'লোঁ। আৰু মাজে মাজে লুটিয়াই থাকিব। আৰু এইখিনি জলফাইখিনি সিজাই হৈ গ'ল। আৰু এতিয়া চালনীতে শুকুৱাব দিছোঁ ৰ'দত 3-4 ঘণ্টামানৰ কাৰণে। আৰু এইফালে জলফাইখিনি শুকোৱা হৈ গ'ল। আৰু এইফালে আমি জলফাইখিনি কাটি আছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে জলফাইখিনি গোটাকৈও ৰাখিব পাৰে। আৰু আমি এনেদৰে জলফাইখিনি কাটি ল'লোঁ। আৰু ইয়াত জোখ অনুযায়ী নিমখ হালধি দুয়োটাই দিলোঁ। আৰু যিহেতু আচাৰ নিমখ অলপমান বেছিকৈ দিব। আৰু এনেদৰে জলফাইখিনি নিমখ হালধি দি মেলি সেনাই ল'লোঁ। আৰু জলফাইখিনি কেইঘণ্টামানৰ কাৰণে ৰ'দত দি থ'লোঁ শুকুৱাবৰ বাবে। আৰু এনেদৰে জলফাইখিনি শুকুৱাই ল'লোঁ। আৰু আনফালে লৈ লৈছোঁ পাঁচফোৰণ আৰু বগা সৰিয়হ। কেৰাহী গৰম দি দিছোঁ। আৰু এই পাঁচফোৰণ মছলাখিনি আৰু এইফালে সৰিয়হখিনি ইয়াত গৰম কৰি ল'ম। অলপ বেছি নহয়, অকণমান গৰম কৰি ল'ম। আৰু এইফালে মছলাখিনি খুন্দি ল'লোঁ। আৰু আনফালে কেৰাহীতে তেল অকণমান গৰম দিছোঁ। আৰু ইয়াতে লাল মিৰ্চি, অকণমান নিমখ, খুন্দি ৰখা মছলা আৰু সৰিয়হ আৰু গৰম কৰি ৰখা মিঠাতেল আৰু ভিনেগাৰ অলপো দিছোঁ যিহেতু বেয়া নহ'বৰ বাবে। আৰু এই সকলোবিলাক মিক্স কৰি ল'লোঁ। আৰু শুকাই ৰখা জলফাইখিনি ইয়াতে দি দিলোঁ। আৰু এনেদৰে জলফাইখিনিৰ সৈতে মছলাখিনি সেনাই ল'লোঁ। আৰু ইয়াত জলকীয়া কেইটামানো দি দিলোঁ। আৰু এইফালে হৈ গ'ল মোৰ জলফাই আচাৰ। হ'লেও কিন্তু জলফাই আচাৰখিনি বৰ্তমান খাব নোৱাৰোঁ। আৰু 2-3 মাহৰ পিছত খাব পাৰিম। তো আৰু এই জলফাই আচাৰখিনি মই চিচাৰ বৈয়ামতে ভৰাই থৈ দিম। আৰু মাজে মাজে কেতিয়াবা ৰ'দত দিম। আৰু আপোনালোকক এনেকৈ দেখুৱালোঁ ভিডিঅ'টোৰ জৰিয়তে কেনেকৈ জলফাই আচাৰ বনালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি ভাল পালে লাইক কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। তেন্তে আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।